তো গাইছ আজি ৰাতিপুৱাই পুৱা মোবাইলটো হাতত লৈ কিনে উঠি আহিছোঁ মই ৰাতিপুৱা বাজিল মাত্ৰ 4টা আৰু এতিয়া আমি দৌৰিম ফিল্ডত আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে দৌৰাৰ কথা আছিল কিন্তু দৌৰা নহ'ব কাৰণ ইয়াতে মস্ত ডাঙৰ পাইপ থৈ দিছে আমাৰ দৌৰা ৰাস্তাটোতেই কাটি যাওঁতে অলপ ডিষ্টাৰ্ব হয় আৰু ইয়াতে আমাৰ লগো দুটা অহা নাই আৰু আমিতো অকলে কেনেকৈ দৌৰোঁ তো গাইছ এইফালেতো পাইপ থৈছে এইফালেও থৈছে মন্দিৰৰ ঘৰৰ এইফালে দৌৰাটো নহ'লে সেইকাৰণে নিয়ৰে হৈছোঁ আৰু আমি